চুপ যা বহ No, 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 no. ওই তোর দিকে যদি সারে আনি দিব র আমি ভয় নকৰো মই নাই শুন কাতে রেগুলার কইল এই চলিয়া क्या जुजी আছে না হ্যাঁ Sari mau marsi. এই চলি কি মারছে চাৰি যোৱাকালি আমাৰ ঘৰত আম নাছিল Sar make khabo dia কাৰণে খাইছিলো পিছে তো অকলে খালে নেকি মোক গেলে তো কেইটামান আনবা পাৰা কালি লৈ আহিম দিয়ক ছাৰ লৈ আহিবি কি বিখ্যাত ছাৰে এই বুঢ়া হলা তুই দেখোন চুপচাপ আছে স্যার মই এটা কথা ভাবিছো কি কথা হে স্যার বৰষুণৰ স্কুলবিলাক বন্ধ দিলা আপনিও যদি টিউশন বন্ধ দিলা হয় মাছ মাৰিব যাবলো হয় এই চলি মানুহৰ থাকাৰ জাগা নোহোৱা আছে চাউৰৰ ফালে পানী পানী আছে তে মাছৰ মাথা মাৰি আছা দে ভালে কৰিছে তে ভাল মাথা মাৰছে দে পিছে তহঁতৰ কালি অংক কেইটামান কৰি আনিব পাৰিছিলো কৰি আনছে না পাৰছে না নাই আনছো স্যার দে দেখাচোন কোনে কি কৰি আনছা আন এই চলি কাই শিকাইছিলে তোক বাপৰে বাপ খাই দিবি দেখোনে স্যার বনাই নাকি হচি হচি সেইকাৰণে বুঢ়া হৈ আছা কোনে শিকাইছিলে তোক স্যার আপনি এরকম শিকাইছিল মই কেতিয়া এনেকৈ শিকালে তোক দেচোন দেখাও তই দেখাও কেনেকৈ হ'ল স্যার কালি আপনি এরকম কৈছিল ধৰি লও মোৰ গৰু দুটা আৰু ছাগল দুটা মই ঘৰত যাই চালো ঘৰত যাই চোৱাতে মই গৰু এটা আৰু ছাগল এটা আৰু আপোনালোকৰ ঘৰত আহি দেখা পালো এটা সেইকাৰণে তিনিটা হ'ল তিনিটাতো মই তিনি লিখি দিলো বা ডেঞ্জাৰ মাথা দেখোনে তোৰ অ' ছাৰ এই মূৰ্খ মই তোক গৰু ছাগলীৰ কথা কোৱা নাই এই দুয়ে দুয়ে চাৰি হয় সেইটোহে ক'লো যা ক দে এইবাৰ তই দেখাচোন তই পাৰছ না নাই লৈ আহ পৰীক্ষা তই দেখোন আৰু ডেঞ্জাৰে দেচোন তই মোক বুজাই দি কেনেকৈ হ'ল 16 9 35 ছাৰ এইটো হ'ল 16 এইটো 9 6 9 15 হাতে গ'ল 1 ছাৰ এইটো একে 2 হাতে যোৱা একে দিলি 3 35 হ'ল বা ডেঞ্জাৰ অংক দেখোনে হেই মূৰ্খ হাতে যোৱা একটো ৰেটে ক'ৰ পৰা আহে হা নহ'লে ছাৰ ক'ত পেলাম খালি খালি তহঁতে মান সন্মান শেষ কৰি দিবি দেই বেয়া ক'লো নেকি ছাৰ চুপ যা বহ দেই তই আৰু কি কৰিছা লৈ আহ বৈগান দুয়ে দুয়ে চাৰি সেইখিনি হৈছে দেই এনেকৈ কৰিব লাগে যা বহ এই মূৰ্খ দুটা লাজ নালাগে তহঁতৰ এই ইয়াৰ পৰা শিকিবি অ' ছাৰ আপুনি আৰু টিউশ্যন নকৰে নেকি কোনে ক'লা মই টিউশ্যন নকৰোঁ বুলি ছাৰ আপুনি দেখোন এইমাত্ৰ ইয়াৰ পৰা শিকাৰ কথা ক'লা সেইকাৰণে ভাবিলোঁ আপুনি টিউশ্যন নকৰে নেকি এই মূৰ্খ দুটাৰ পৰা আৰু উপায় নাই হ'ব যা আজিৰ কাৰণে ছুটি যা অ' ভালে হ'লে মই মাছ মাৰিব যাওঁ মোৰ কাৰণে লৈ আহিবি দুটামান